নমস্কাৰ। আজি আহিছোঁ মই বুঢ়ালিকচন গাঁৱৰ আৰক্ষী বাহিনীৰ ল'ৰাসকলে কৰা কুঁহিয়াৰ খেতিতলীলৈ। কুঁহিয়াৰ দেখিলে আগতে এয়া দেখিছে আপুনি কুঁহিয়াৰ হাল এখন কেনেকৈ কুঁহিয়াৰ পাৰি এইখিনিতে ৰস পৰিব। এয়া তেওঁলোকে গুড় ভৰাবৰ কাৰণে ঢেকীয়ালৰ কলহ আনি থৈছে। তাৰপিছতে চাব এয়া যিখিনি কুঁহিয়াৰ পেৰি বাকলিখিনি থাকি যায় সেইখিনি জাবৰি বুলি কয়। ইয়াতে গোটাই দিছে, শুকুৱাই থৈছে। আৰু এইফালে চাব ৰসখিনিও তেওঁলোকে গৰম কৰি আছে। ইয়াৰ তাৰপিছত সেই জাবৰখিনি ইয়াত সোমাই সেই জ্বলাই তেনেকৈ গুড় প্ৰস্তুত কৰিবলৈ প্ৰচেষ্টা চলাই আছে। এতিয়া দেখিছে এনেকৈ গুড় উতলি আছে, উতলি আহি এনেকৈ উফন্দি আহিব, জাকি এনেকৈ উঠি আহে আৰু এয়া চালনীখিনি মাৰি আছে যে এইটো জাকি অহা বুলি কয়। এনেকৈ মাৰি মাৰি থাকিব লাগে গুড় হ'বৰ সময়ত। এতিয়া গুড় হ'ব আৰু ঠিক কেইমিনিটমানৰ পাছতেই গুড় হৈ যাব। এনেকৈ চব জাকি মাৰি থাকিব লাগে। হয়তো আজিকালি বহুত মানুহে কেনেকৈনো গুড় প্ৰস্তুত কৰে আজিকালি ল'ৰা ছোৱালীবোৰে দেখাই নাই। আজিকালি মানুহে দেখিবলৈ খুব কম পায়। আজিকালি এইটো মানে প্ৰায় বিলুপ্তিৰ পথত গৈ আছে বুলি ক'লেও বেয়া নহয়। আমাৰ অসমত বিশেষকৈ গাঁওবিলাকত এনেকৈ গুড় প্ৰস্তুত কৰোঁতে কষ্ট হয়, বহুত কষ্টৰ ফলত শেষত গৈ আমি গুড় খাবলৈ পাম। এয়া দেখিছে সেয়া জাকি মাৰিছিলে, হৈ গ'ল। এতিয়া এয়া গুড় নমাই আনিলে তাৰ এয়া লিকটীয়া গুড় বুলি কওঁ যে তেওঁ ভৰাই আছে চুঙাত ঘৰলৈ নিবলৈ, সেইটো চাগে খুব সম্ভৱ। তাৰপিছতে ৰাইজে এনেকৈ ইয়াৰ পৰাই লৈ খাইছে। দেখিছে কেনেকৈ পটুৱাত লৈ এইটো ফেনটো ল'লে এইটো খাব। লিকটীয়া গুড় বুলি কওঁ আমাৰ ইয়াত, আপোনালোকৰ ফালে কি বুলি কয় নাজানো। এতিয়া চাব ইয়াত এনেকৈ গুড় ঘুটিব, ৰসটো ঘুটিব। এয়া চব গুড় ঘুটিছে এনেকৈ কিছু সময়ৰ পিছত এনেকৈ ঘুটি কিছু সময়ৰ পিছত যেতিয়া অলপ টান হ'ব তেতিয়া ফাইনেল লুক দেখিবলৈ পাব। ইয়াতে সকলোখিনি দেখুৱাম বাৰু। চব কেনেকৈ গুড় ঘুটি আছে। এয়া যেতিয়া এনেকৈ ঘুটুকা হৈ যাব তাৰপিছত তেওঁলোকে পাত্ৰত ফাইনেল লুক দিব। এয়া দেখিছে এতিয়া তেওঁলোকে এতিয়া ইয়াৰ গুড়ৰ ঢালাটো প্ৰস্তুত কৰি আছে। এনেকৈ গুড় ঘুটি হৈ গ'ল, ঘুটি হৈ গৈ পেলাই তেনেকৈ চৰিয়া বা যিকোনো পাত্ৰত এনেকৈ তেওঁলোকে ভৰাই এইটো ফাইনেল পজিশ্যনত পালেহি। বহুত কষ্টৰ মূৰতহে এনেকৈ আমি লাষ্টত ফাইনেলি গুড় খাবলৈ পাওঁ।